যে আমি পঢ়ি শুনি আজৰি হৈ কিবা এটা ভাল লগা কাম কৰিবলৈ ওলাই যাওঁ, সেই সময়কণ আমাৰ কিমান প্ৰিয় নহয়নে বাৰু? তেনেদৰে ময়ো ফটো ক্লিক কৰি বহুত বেছি ভাল পাওঁ। আগৰ ভ্লগ এটা দিছিলোঁ যে মই ইয়াত কম্পিটিশ্যনত জিকিছিলোঁ গোটেই ইউনিভাৰ্চিটিৰ ভিতৰত। সেয়েহে চিকেন লৈ আৰু হাতত কেমেৰা লৈ মই আহি পালোহি ডিয়াঞ্চি লেক। আমি আজৰি সময় পালে কেতিয়াবা নিজে ভাল পোৱা কামবোৰো কৰিব লাগে। কিমান আৰু জীৱনত বিজি হৈ থাকিব, অকল দায়িত্ব পালন কৰি থাকিব বা পঢ়ি থাকিব বা চাকৰি কৰি থাকিব। কেতিয়াবা নিজে ভাল পোৱা কামো কৰিব লাগে, অলপ ওলাই আহিব লাগে। বাহিৰত থাকি যিমান গম পালোঁ জীৱনটো দুদিনীয়া, আৰু সেই দুদিনীয়া জীৱনটোকে যদি এনজয় নকৰোঁ কি লাভ হ'ব ন? আৰু জানেনে এই ডুব যাব ধৰা বেলিটোৱে আমাক কি শিকায়? যে জীৱনৰ অন্তও ধুনীয়া হ'ব পাৰে। আৰু এটা কথা ক'ৰবাত শুনিছিলোঁ দেই, ৰাতি হ'লে দিন হ'বই আৰু দিন হ'লে ৰাতি হ'বই। বাৰু যি কি নহওক, তাৰ পৰা যেতিয়া ওলাই আহিছিলোঁ এই অকণমানি পোৱালিটো দেখা পালোঁ।